এডিআৰিৰ 2.0 অসম বুৰঞ্জীৰ প্ৰশ্নোত্তৰবোৰ আজি আমি আলোচনা কৰিম। চেনেলটো যেন ছাবস্ক্ৰাইব, লাইক কৰি দিয়ে। প্ৰাচীন অসমৰ প্ৰথম ৰজা বুলি কাক জনা যায়? উত্তৰ মহীৰংগ দানৱ। আহোমৰ প্ৰথম বৰপাত্ৰ গোহাঁই কোন? উত্তৰ কনচেং বৰপাত্ৰ গোহাঁই। কোচ বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ বিশ্বসিংহ। কোচ মুদ্ৰাবোৰক কি নামেৰে জনা যায়? উত্তৰ নাৰায়ণী। আহোম মুদ্ৰাৰ আকৃতি কেনে আছিল? উত্তৰ অষ্টভুজীয়। পাল বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ ব্ৰহ্মপাল। প্ৰাগজ্যোতিষত নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? উত্তৰ ভৌম বংশ। আহোমৰ প্ৰথম ৰাজধানী কি আছিল? উত্তৰ চৰাইদেউ। কোচ মুদ্ৰাৰ আকৃতি কেনে আছিল? উত্তৰ ঘূৰণীয়া। অসম কেতিয়া ইংৰাজৰ অধীন হয়? উত্তৰ 1826 চনত। ধন্যবাদ।